চেংচন নহলেও বনাই দিম, কিন্তু এতিয়া ব্ৰিজটো এপ্ৰুভেল হ'বলৈ গৈ আছে এদিন দুদিনতে, আৰু ইয়াৰ টেণ্ডাৰো হৈ যাব, কামো আৰম্ভ হৈ যাব। গতিকে বৰকুচলা ৰাইজৰ দুখ বেদনা এই ব্ৰিজটো লৈ পেলাই মই দেখিলো যে মানুহ যিমান আছে, দলংটোতো ইমান ডাঙৰ নহয়, সৰুহে দলংটো। মই মানুহটো ইমান লাইন হৈ আছে, এইটো চাই পেলাই মই ভাবিছিলো দলংখন বহুত জীৱনৰ কথাটো কয়, আৰু গড়েশ্বৰৰ টিম যেতিয়াই যায় খালি দলঙৰ কথাটো কয়। তো সেইকাৰণে ময়ো আহিছো যে দলংখন আজি চাই যাম, কোনটো জায়গাত দলংটো বনাব, এই দলংখনৰ জায়গাটো চাই যাম বুলি। আজি আপোনালোকে গম পাইছে যে বিটিআৰ অঞ্চলত বহু বছৰৰ পৰা বহুত দল চৰকাৰ কৰিলে, বহুত মন্ত্ৰী আহিল, MLA আহিল, বিভিন্ন কামবিলাক হৈ উঠা নাছিলে, কিন্তু যোৱা 4-4টা বছৰত হিচাপ কৰি কৰি আমাৰ VCDCৰ যিমান অফিচ বাকী আছিলে চব নিৰ্মাণ কৰা হৈ গ'ল। আমাৰ মহিলাসকলৰ যি CLF সেলফ হেল্প গ্ৰুপৰ কাৰণে যিটো CLF আছে প্ৰায় 46খন 44, মই এইখিনি কথাই ক'লো। বিভিন্ন প্ৰগ্ৰাম আছে, আশা ৰাখিছো যোৱা সময়ত আপোনালোকে যেনেকৈ আমাৰ লগত থিয় দিছে, আপোনালোকে আশীৰ্বাদ কৰিছে, অনাগত দিনতো গড়েশ্বৰ অঞ্চল